হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই কংকনে মৌচুমী কংকনাৰ ৰুচি আন এটা ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছে ভালে আছে, ময়ো ভালেই বাৰু। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পূজা চাবলৈ গৈছেনে বাৰু আপোনালোক? ক'ত গৈছে জনাবচোন। কালিৰ পৰা যিহেতুকে পূজা আৰম্ভ হৈছে, মই বাৰু যোৱা নাই, ভাবিছোঁ আজি পাছবেলাকৈ যাম আৰু একদিন দিনত যিহেতু যাবলৈ মানে কি মানুহ আহি আছে, মই পাৰ্লাৰত আছোঁ, সেইকাৰণে আজি যাম ভাবিছোঁ আৰু ক'ত ক'ত যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা। হাই ফ্ৰেণ্ডছ, এয়া দেখিছিলে একদম বতৰ বেয়া কৰিছে, পূৰা বৰষুণ দি আছে আৰু পাৰ্লাৰলৈও মানুহ আহি আছে। মই নাই দেখোৱা আৰু মানে চবেই ওলাবলৈ ভাল নাপায় ন, এয়া কাম কৰি আছোঁ আৰু এইফালে চাওক বতৰ বেয়া, বৰষুণ পূৰা। আজি পূজা কি হয় আৰু এৰি দিলে হয় আৰু বৰষুণ। এয়া পূজালৈ ৰেডি হৈছোঁ আৰু পূৰা বৰষুণ দি আছে একদম বাহিৰত, তথাপিতো যামেই মানে আৰু বৰষুণ হ'লেও যামে আৰু বৰষুণ সদায় আহিব হয়নে, পূজা এবাৰহে আহিব বছৰেকত, যাব লাগিব। ক'ত যাম কৰি এতিয়া যাবা নে মোক কিবা এটা কিনি দিবা নি? কি দিবা? মোক জেলেপি খুৱাব লাগিব, খুৱাবা সঁচাকৈ? মজা, মই কিনি দিম দেই তোমাক। আহি নহয় কি সেইবোৰ আমাক সপোনা হৈ আছে ৰ কাইলৈ আহিম দেই মোৰো। ফুটি যাব নে? টকা কমাব লাগিব, টকা কমাব লাগিব 70 হওক। মা বেটিটো চাবা, এইটো হাত ভৰি ঠিকে আছে নে? ঠিকে আছে তো মা বেটি ভাল হৈছে গাঁও দেই। কেনেকুৱা বৰষুণত আহিছোঁ পূজা চাবলৈ, কেনেকুৱা বৰষুণত আহিছোঁ বোলো, পাই গৈছোঁগৈ আৰু দেই ৰেইনকোট চেইনকোট পিন্ধি। এতিয়া আন্ধাৰ হৈছেগৈ আৰু ভালকৈ দেখাব নোৱাৰিলোঁ। ঠিক আছে বোলো, একেবাৰে ঘৰত দেখাইছোগৈ।
এতিয়া আমি যাম আমাৰ ওচৰৰ পূজালৈ হয়নে নহয় ইমান ক'লা ক'লা হৈছে চোৱা লাইট নাই মানে এটা জিনিস কিবা বাই বাই হেৰি বাৰু তুমি আজি কি কিনিবা সেইটো কৈ দিয়া এই দাম চকলেটটো পূজা পাহে কিনিবা নি আৰু কিবা হ'ব আৰু তেতিয়াহ'লে কিনিবা আৰু হয়নে